গোৱালপাৰাৰ ধনুভাঙাত শ কলগছ বিনষ্ট কৰিলে বনৰীয়া হাতীয়ে। হাহাকাৰ লাগিছে কৃষকৰ মাজত। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে অব্যাহত ৰাখিছে ধ্বংস কাৰ্য। ধাৰাবাহিকভাৱে বনৰীয়া হাতীয়ে এফালৰ পৰা চলাই গৈছে ধ্বংস কাৰ্য। একাংশ লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ সমান্তৰালকৈ আনফালে আন একাংশ কৃষকৰ বাবেও হৈ পৰিছে বনৰীয়া হাতী মূৰৰ কামৰণি। এনে উদ্বেগজনক ঘটনা সংঘটিত হৈ থকাৰ মাজতেই দেখিবলৈ পোৱা গ'ল ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত মাদাঙত কলৰ খেতিত প্ৰৱেশ কৰি এটা বনৰীয়া হাতীয়ে এনেদৰে শ কলৰ গছ বিনষ্ট কৰা পৰিলক্ষিত হ'ল। শ মালভোগ তথা চেনিচম্পা কল এনেদৰে বিনষ্ট কৰি পেলালে এটা বনৰীয়া হাতীয়ে আৰু নিৰুপায় হৈ চাই থাকিবলগীয়া হ'ল কৃষক। বনৰীয়া হাতীৰ এনে নৃশংসতাত নিৰুপায় হৈ হাহাকাৰ কৰিবলগীয়া হৈছে দুই কৃষক ক্ৰমে জিন্তু ৰাভা আৰু ভাস্কৰ ৰাভা। উপায়হীন হৈ পৰিছে এতিয়া কৃষকসকল, কিয়নো বনৰীয়া হাতীয়ে এনেদৰে জিলাখনৰ ভিন্ন প্ৰান্তত বিশেষকৈ ধনুভাঙাত প্ৰৱেশ কৰি চলাই গৈছে এফালৰ পৰা ধ্বংসলীলা। তহিলং কৰিছে একাংশ কৃষকৰ কলৰ খেতি আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকল। আৰু এনেকৈ এতিয়া জিলাখনৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে অব্যাহত ৰাখিছে ধ্বংসলীলা। এটা বনৰীয়া হাতী আহি মানে ফল বাগানবিলাক চুৰমাৰ কৰি খালে আৰু আমি খেদিছিলোঁ, কিন্তু সিহঁতে নাযায়। বহুত জতাজয়ি লগেও মানে কামটো কৰিছিলোঁ, কিন্তু সিহঁতে নাযায়। এটাই হাতী? হয়, এটাই হাতী আছিল। হয়, কলবিলাক কি কল? কলবিলাক আছিল মালভোগ আৰু সেই আগৰখিনি হৈছে চাম্পা কল। হয়, এইখিনিকে লৈ আমি অলপমান আশা কৰিছিলোঁ, বহুত টকা খৰচ হৈছে। হয়, সেইখিনি আশাটোৰ আমাৰ এতিয়া নিৰাশাই হৈ গ'ল। ক্ষতিপূৰণটোৰ এতিয়া যিখিনি হৈছে সেইখিনি আমি ক'ত ঘূৰাই পাম? সেনেকৈ হৈ গ'ল, যি ক্ষতি হ'ল আৰু সেইটোৰ আমি মানে বনৰীয়া হাতীটোৱে বহুত বিনষ্ট কৰি আছে ন? বহুত নষ্ট কৰি আছে। এইখিনি এৰিয়াত মুঠতে বনৰীয়া হাতীয়ে বহুত মানে আমাৰ ক্ষতি কৰি আছে মানুহ, আৰু হয়তো ঠাইতো মানুহো মাৰি আছে। বৰ্তমান আমাৰ এইখিনি মানুহটো মাৰা নাই, কিন্তু আমি জাগালৈ কিছুমান জাগাত মানুহ